নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আপুনি আধাৰ PVC কাৰ্ড কেনেকৈ এপ্লাই কৰিব। মাত্ৰ 50 টকা দি আপুনি এটা আধাৰ PVC কাৰ্ড লাভ কৰিব। আপুনি যদি দোকানত এই আধাৰ PVC কাৰ্ডটো বনাব যায়, আপোনাৰ 100 টকা এটা লাগিব আৰু এইটো বেছি ভাল নহয়। অফিচৰ পৰা যিটো PVC কাৰ্ড আহিব, এইটো দেখিবলৈ বহুত ধুনীয়া। আপোনাৰ এইটো অতি সহজে নষ্ট নহ'ব। আপোনাৰ ভোটাৰ কাৰ্ড বা আপোনাৰ পেন কাৰ্ডৰ নিচিনাই আপোনাৰ PVC কাৰ্ডটো হ'ব। তো তাৰ কাৰণে আপুনি ভিডিঅ'টো চাই থাকক। আজি আমি আধাৰ PVC কাৰ্ডটো এপ্লাই কৰিম। আৰু যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো অপন কৰি দিব, যাতে আপুনি এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ' পাই থাকে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি ক্ৰমত অহাৰ পিছত আপুনি ইয়াতে টাইপ কৰিব uidai.gov.in আৰু নহ'লে UIDAI লিখি পিনে চাৰ্চ কৰি দিব। তো ইয়াতে যেতিয়া UIDAI লিখি পিনে চাৰ্চ কৰি দিব, তো ইয়াতে প্ৰথমতে আহি যাব, যেনেকুৱা চাব পাৰে uidai.gov.in। ইয়াতে আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অফিচিয়েল ৱেবছাইটত যাব। তো ইয়াতে অহাৰ পিছত আপুনি ইয়াতে অলপ স্ক্ৰল ডাউন কৰিব। তো ইয়াতে স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াতে অপশ্যন এটা পাই যাব, আধাৰ PVC কাৰ্ড, অৰ্ডাৰ আধাৰ PVC কাৰ্ডত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেনেকুৱা ইয়াতে চাব পাৰে যে আপোনাৰ PVC কাৰ্ডটো কেনেকুৱা হ'ব। আপোনাৰ PVC কাৰ্ডটো এনেকুৱা আপোনাৰ ভোটাৰ কাৰ্ডৰ নিচিনাই হ'ব আৰু ড্ৰাইভিং লাইচেন্সৰ নিচিনাই, ঠিক আছে। তো ইয়াত আপোনাৰ ফিজ ল'ব মাত্ৰ 50 টকা। 50 টকা হ'লে আপুনি এই কাৰ্ডটো ল'ব পাৰিব। অৰ্ডাৰ কৰিব, আপোনাৰ 15 দিনৰ পিছত আপোনাৰ ঘৰত আহি যাব, পোষ্ট অফিচত। তো ইয়াতে অহাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো ইয়াতে দি দিব। তো তাৰপিছত ইয়াতে চিকিউৰিটি কোডটো দি দিব। তো মই আধাৰ নম্বৰটো আগতে দি দিছোঁ। তো আপোনাৰ আধাৰ নম্বৰটো দিয়াৰ পিছত আৰু কেপচাৰটো দিয়াৰ পিছত আপোনাৰ যদি মোবাইলৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক আছে, ভাল কথা। আৰু যদি লিংক নাই, তাহলে যে ইয়াতে আপুনি টিক মাৰ্ক এটা লগাই দিব পাৰে। ইয়াতে টিক মাৰ্ক লগাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দিব পাৰিব। তো যিহেতু আপোনাৰ মোবাইল নম্বৰ হয়তো লিংক আছে, মোৰ আছে লিংক, ইয়াতে কি কৰিব, চেণ্ড OTPত ক্লিক কৰি দিব। তো চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা SMS আহিব। তো SMSটো আপুনি ইয়াতে লিখিব লাগিব। ইয়াতে যেনেকৈ ওপৰত আহি গৈছে 170776। তো আপোনাৰ ইয়াতে OTPটো দিয়াৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি দিব। তো টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ছাবমিটত ক্লিক কৰি দিব। তো আপুনি যেতিয়া ছাবমিটত ক্লিক কৰিব, তো ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা অপশ্যন আহিব আপোনাৰ ইয়াৰ আধাৰ কাৰ্ডৰ ডিটেইলছবিলাক ইয়াতে শ্ব' কৰিব। আপোনাৰ এইটো আধাৰ কাৰ্ড হয় নে নহয়, এইবিলাক আপুনি চাব পাৰিব। আপোনাৰ গোটেইকেইটা এড্ৰেছ ইয়াতে থাকিব। আৰু আপোনাৰ PVC কাৰ্ডটো এনেকুৱা চাব পাৰে। আপোনাৰ PVC কাৰ্ডটো ঠিক এনেকুৱা ধৰণৰ আহিব, আপোনাৰ ফটোটো চাব পাৰে। তো এইটো হৈ যোৱাৰ পিছত আপুনি ইয়াতে মেক পে'মেণ্টত ক্লিক কৰি দিব। এতিয়া পে'মেণ্ট দিব লাগিব মাত্ৰ 50 টকা। 50 টকা দিয়াৰ পিছতে আপুনি আধাৰ কাৰ্ডটো 15 দিন পিছত, আধাৰ PVC কাৰ্ডটো 15 দিন পিছত লাভ কৰিব, আপোনাৰ পোষ্ট অফিচত। তো আপুনি কোনটো পে'মেণ্ট অপশ্যন দি পে'মেণ্ট দিব, সেই পে'মেণ্টটো ইয়াতে ছিলেক্ট কৰি ল'ব। আপোনাৰ যদি UPI আছে UPI দিব পাৰে, নেট বেংকিং আছে নেট বেংকিং দি দিব পাৰে। আৰু যদি আপুনি ডেবিট কাৰ্ডৰ বা ক্ৰেডিট কাৰ্ড দিব বিচাৰে, ইয়াতে ছিলেক্ট কৰি দিলে হ'ল, আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড। তো ইয়াতে আপোনাৰ কাৰ্ড নম্বৰ, এক্সপায়াৰ ডেট, PVC নম্বৰ, CW নম্বৰ আৰু লগতে নেম অন কাৰ্ড, কাৰ্ড ডিটেইলছবিলাক দি পিনে আপুনি ইয়াতে প্ৰচেছত ক্লিক কৰি দিব। তো এইকেইটা অপশ্যন দিয়াৰ পিছত আপোনাৰ OTPটো দি দিব। OTPটো দিয়াৰ পিছত ছাবমিটত ক্লিক কৰিব। তো ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ পে'মেণ্টটো ছাকচেছফুল হৈ যাব। যেনেকুৱা চাব পাৰে ট্ৰেনজেকশ্যন ছাকচেছফুল। তো আপোনাৰ ইয়াতে SLN নম্বৰ এটা দিব। এই SLN নম্বৰটো আপুনি ছেভ কৰি ৰাখিব, কপি কৰি বেলেগ ঠাইত ৰাখিব। আৰু নহ'লে ইয়াতে ডাউনলোড পে'মেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি ল'ব, ছেভ কৰি ল'ব। যেতিয়া আপুনি ষ্টেটাছটো চেক কৰিব, এই নম্বৰটো লাগিব। তো চেক কৰিবৰ কাৰণে চেক আধাৰ PVC কাৰ্ড ষ্টেটাছ আপুনি ইয়াতে ক্লিক কৰি দিব। তো তাৰপিছত ইয়াতে ইণ্টাৰ SLN নম্বৰ, তো আপুনি এই SLN নম্বৰটো ইয়াতে দি দিব আৰু আধাৰ নম্বৰটো ইয়াতে দি দিব। তো লগতে কেপচাৰটো দি দিব। তো তাৰপিছত চেক ষ্টেটাছত ক্লিক কৰি দিব। তো ইয়াতে যেনেকুৱা চাব পাৰে SRN ষ্টেটাছ, আপোনাৰ পে'মেণ্টটো ছাকচেছফুল হৈ গৈছে। ইয়াতে ছাকচেছফুল আহিছে, আপোনাৰ টেনশ্যন নাই। তো এতিয়া আপোনাৰ এই কাৰ্ডটো 15 দিন বা অলপ আগত হয়তো আহিব পাৰে।